ৰচোন তোৰ আকৌ কি হ'লনো মোৰ ল'ৰাটো হেৰি গ'ল মোক তোৰ ল'ৰাটো চোন পৃথিৱীৰ পৰা কেতিয়াবাই গুচি গ'ল তইনো কেলে বিশ্বাস নকৰ কথাটো নাই হ'বই নোৱাৰে মোৰ ল'ৰাটো এৰি যাব নোৱাৰে কেতিয়াও লাভ নাই এতিয়া কান্দি একো লাভ নাই যোন গ'ল আৰু উভতি নাহে ঐ কি হৈছে ইয়াত কিয়নো বাঢ়িছে ঐ ইয়াত কিনো কি বানিছে ঐ এই ল'ৰাটো 17 বছৰ বয়সতে মাক বাপেকে বাইক এখন কিনি দিলে ল'ৰাটো সদিয়া দলঙৰ ওপৰতে মৃত্যু ঘটিলে এইকাৰণে তাই কান্দি আউলি বাউলি হৈ আছে জানেনে চাচোন চা তইতো এতিয়া কান্দি লাভ নাই নহয় অকল তোৰ ল'ৰাটোৰ মৃত্যু হোৱা নাই নহয় তোৰ ল'ৰাটোৰ আৰু যে আমি কিমান ল'ৰা হেৰুৱাইছো সঁচাকৈ আজিকালি সদায় আমি কিমানজন যুৱক আমাৰ মাজত হেৰুৱাইছোঁ পথ দুৰ্ঘটনাত কিমানৰ মৃত্যু ঘটিছে আমি জীৱশ্ৰেষ্ঠ মানুহ হৈও আমি নিজে সচেতন হৈছোঁনে তেতিয়া এই দুৰ্ঘটনাবিলাক কেতিয়াও নহয় তোমাৰ ল'ৰাটো যদি পঞ্চনীতি মাতি চলা হ'লে কেতিয়াও অকালতে জীৱন হেৰাবলগীয়া নহ'লহেঁতেন বাইজনী আপোনালোকে বাৰু জানেনে পঞ্চনীতি কি এই তোমালোকেও শুনা আমাৰ ল'ৰা ছোৱালী 18 বছৰ প্ৰাপ্তবয়স্ক যিসকলৰ আমাৰ চৰকাৰৰ ফালৰ পৰা অনুমতি আছে যান বাহন চলোৱাৰ সেইসকলৰ উদ্দেশ্যে কোৱা হৈছে যে 5টা নীতি পথ সুৰক্ষাৰ এই নীতিকেইটা কি কি দ্ৰুত বেগত গাড়ী চলাব নালাগে গাড়ীয়ে হওক বা বাইক দ্বিতীয়তে সুৰাসক্ত হৈ বা নিচাসক্ত হৈ কেতিয়াও যান বাহন চলাব নালাগে বুজিছেনে ৰাইজ কি কৈ আছে ভালকৈ শুনক দেই আটাইতকৈ ডাঙৰ কথা এই আমাৰ মোবাইল ফোন গাড়ী চলাই থকা অৱস্থাত বা বাইক চলাই থকা অৱস্থাত যদি ফোনটো বাজে ফোনত কেতিয়াও কথা পাতিব নালাগে গাড়ীখন ৰখাই বা বাইকখন ৰখাই ৰাস্তা কিনাৰত ৰৈহে কথা পাতিব লাগে হয়নে ৰানিঙত কেতিয়াও কথা পাতিব নালাগে আৰু তাতোতকৈ জৰুৰী কথা যে বাইক চালকসকলে বাইক চলাওঁতে হেলমেট চবতকৈ ডাঙৰ কথা আমাৰ কেতিয়াবা এক্সিডেণ্ট হৈ যায় হাত ভৰি ভাঙে বাচি যোৱা চান্স থাকে যদি মূৰটোত আঘাত পায় হেলমেট নিপিন্ধাকৈ যদি বাইক চলাই মূৰত যদি আঘাত পায় তেতিয়াহ'লে সি আৰু তাৰ কেতিয়াও প্ৰাণ ৰক্ষা নহয় গতিকে হাত ভৰি ভাঙিলেও যদি হেলমেটটো থাকে তেতিয়াহ'লে প্ৰাণটো ৰক্ষা হ'ব গতিকে ৰাইজ হেলমেট পিন্ধিব আৰু এটা নীতি হৈছে যে গাড়ী চালকসকলৰ নিমিত্তে গাড়ী চালকসকলে আৰু সন্মুখত যি বহি যায় বা পিছত চিটত বহি যায় আজিকালি ছিট বেল্টৰ ব্যৱস্থা আছে সকলোৱে যাতে ছিট বেল্ট পৰিধান কৰে কাৰণ কিয়নো যে আমি যেতিয়া যাওঁ আমি ঘৰত এটা পৰিয়াল এৰি থৈ যাওঁ কাৰোবাৰ পত্নী আছে ল'ৰা ছোৱালী আছে সেইকেইটাক ল'ৰা ছোৱালী পৰিয়ালটো সেই মানুহজনৰ ওপৰত নিৰ্ভৰশীল ৰাস্তাত যদি হঠাতে কিবা এটা হয় আকস্মিকভাৱে তেতিয়াহ'লে জীৱনটো গ'লেই লগতে সেই তেওঁৰ ওপৰত নিৰ্ভৰশীল যিকেইটা প্ৰাণী পত্নী ল'ৰা ছোৱালী সেই গোটেই পৰিয়ালটোৱে ধ্বংস হয় সেইকাৰণে অনুৰোধ আহক আমি সকলোৱে একেস্বৰে কওঁ যে আমি সকলোৱে হেলমেট পিন্ধিহে বাইক চলাম কওক আমি সকলোৱে হেলমেট চলাইহে বাইক চলাম হেলমেট পিন্ধিহে বাইক চলাম চিট বেল্ট মাৰিহে গাড়ী চলাম সুৰাসক্ত হৈ বা নিচাসক্ত হৈ গাড়ী নচলাওঁ দ্ৰুত বেগত গাড়ী নচলাওঁ ধন্যবাদ আশা কৰোঁ সকলোৱে এই পঞ্চনীতি মানি চলিব আৰু পথ সুৰক্ষা ব্যৱস্থা কৰিব নিজেও ভালে থাকক নিজৰ পৰিয়ালটোকো বচাওক